আজি এই প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত আমাৰ প্ৰধান শিক্ষক মহোদয়কে প্ৰমুখ্য কৰি সহকাৰী বাইদেউ আৰু অংগনবাড়ী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা অভিভাৱক আৰু উপস্থিত ৰাইজ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ বাবে এটা পবিত্ৰ দিন আৰু এই দিনটোতে আমাৰ দেশ ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন হৈছিল আৰু সেই দিনটোৰ পৰাই আমি এখন আমাৰ নিজৰ জাতীয় পতাকাৰ তলত আমি নিজকে স্বাধীন দেশৰ নাগৰিক হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এই পবিত্ৰ দিনটোত আজি আমি 15 আগষ্টৰ দিনা প্ৰতি বছৰে এখনি পতাকা উত্তোলন কৰি সেই শ্বহীদসকলক আমি সোঁৱৰোঁ আৰু এই পবিত্ৰ দিনটোত প্ৰতিটো অনুষ্ঠানে এই কাৰ্যসূচী লয়। আজিও আমি এই কাৰ্যসূচী ল'বলৈ আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানটোৰ মুৰব্বী প্ৰধান শিক্ষক মহোদয়ে এই পতাকাখনি উত্তোলন বছৰে 15 আগষ্ট তাৰিখে ভাৰতৰ স্বাধীন